স্কুলত অকলে থাকি কেনেকুৱা লাগিলে? হা? অকলে থাকি কেনেকুৱা লাগিলে? ভাল লাগিলে। ভাল লাগিলে? মজা লাগিলে নি? ঘৰ যাম বুলি এতিয়া। ৰ'ব প্ৰথম ডোখৰ দেখিতো আপোনালোকে গম পোৱা নাই যে আমাৰ ইয়াত চলি আছে কি মানে ৰাতিপুৱা সময়ত উলিয়াই দিলে ভাইটিক স্কুললৈ যাবলৈ বুলি মায়ে ময়ো তাক লৈ পেলাই গ'লো তাৰ স্কুললৈ ফালিলে বুলি যিহেতু এইকেইদিন তাক মা দেউতাহঁতে নি থৈ আহিছিল আৰু লগতে থাকিব লগা হৈছিল কিন্তু আজি ভাবিছো তাক অকলে স্কুলত থৈ আহিম বুলি ফাইনেলি যেনে তেনে মনাই মেলি তাক চকলেট দি মেলি ধুনীয়াকে স্কুললৈ থৈ পেলাই এতিয়া মই আহিলো ঘৰৰ ফাললৈ বুলি আৰু ঘৰলৈ আহি ৰৈ নাথাকি ভাবিলো যে ধুনীয়াকে গাটোত ধুই এলো আৰু বতৰটো যি ঠাণ্ডা কৰিছে গা ধুব মনেই নাছিল যেনে তেনে এই ঠাণ্ডা বতৰতে বৰষুণ দিব বুলি ভাবিলো কিন্তু বৰষুণ নিদিলে বাৰু ধুনীয়াকে এতিয়া মই গা চা ধুই ললো আৰু গা চা ধুই মেলি ভোক লাগিছিল সেইকাৰণে মই আমাৰ বাৰীৰে কল পকি আছিল তো তাৰ পৰাই এটা কল খালো তাৰপিছত ধুনীয়াকে মই অন্নমুঠি লৈ পেলাই বাচনৰ কিনাৰত ধুনীয়াকে কাঁইটখিনি গোটাই পেলাই ভাতখিনি আদায় কৰি এতিয়া মই গুচি আহিলো ভাইটিক স্কুলৰ পৰা নিবলৈ বুলি ভাইটিক নিবলৈ আহি দেখিছো যে সিহঁতৰ গেটখন তলা মাৰি থোৱা আছে সেইকাৰণে মই অলপ টাইম ধুনীয়াকে বাহিৰতে এনেদৰে ৰখি আছিলো আৰু এই স্কুলখনতে ময়ো সৰুকালতে পঢ়ি গৈছিলো বাকী যি কিনক ফাইনেলি গেটৰ বাহিৰৰ পৰাই তাক দেখিলো সেইটো এটা ভাত খাই আছে ধুনীয়াকে তাৰ পিছত সি ওলাই আহিলে আৰু এতিয়া তাক লৈ পেলাই যাবলৈ ওলাইছো মই ঘৰৰ ফাললৈ বুলি স্কুলত অকলে থাকি কেনেকুৱা লাগিলে অকলে থাকি কেনেকুৱা লাগিলে ভাল লাগিলে মজা লাগিলে নি ঘৰ যাম বুলি এতিয়া বাৰু ৰাইজ আজিলৈ আছিল ব্লগটো ইমানে তো আপোনালোকৰ লগ পাম নেক্সট এটা ব্লগত তো আজিলৈ সকলোকে বাই বাই।